যি 26,000 নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই প্ৰক্ৰিয়াত স্বচ্ছৰে নিকা বুলি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল। সেই সময়তে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এজন যুৱক বা শিক্ষক ভিক্টৰ দাসে এই প্ৰক্ৰিয়াত প্ৰক্ৰিয়াত খুঁত থকা বুলি অভিযোগ কৰিছে আৰু এই প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি অভিযোগ দাখিল কৰিছিল। অভিযোগ দাখিল কৰাৰ পিছত তেখেতক যোৱাকালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু মই বৰ্তমান তেওঁলোকৰ ঘৰত উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা জানিব বিচাৰিম কিহৰ বাবে ভিক্টৰ দাসক এনেকৈ গ্ৰেপ্তাৰ হ'ল। কাৰণ তেওঁ অভিযোগকাৰী আছিল। অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসমৰ বিভিন্ন স্থানত বা দল সংগঠনে এইটো প্ৰতিবাদ কৰিছে আৰু ইতিমধ্যে যি আমি ঘৰত উপস্থিত আছোঁ তেওঁলোকৰ পৰিয়ালৰ পৰা জানিম ভিক্টৰ দাস প্ৰকৃততে কেনেকুৱা ল'ৰা আছিল আৰু তেওঁ কি ধৰণে এই কথাটোত সোমাই পৰিছিল। হয়, আপুনি ভিক্টৰ দাসৰ কি হয় আৰু ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে? ভিক্টৰ দাসৰ মই জেঠাই খাওঁ আৰু শুনামতে আমিতো টিভিতহে পাই আছোঁ। শুনামতে সিহঁতে তাৰমানে বহুত কষ্ট কৰি ৰাতি 2টা 1টালৈকে মানে এই পৰীক্ষাটোৰ কাৰণে ল'ৰা ছোৱালীক সি মানে নোখোৱায়ে ল'ৰা ছোৱালীক মেছেজ কৰি থাকে আৰু মানে 3টা 4টা বজালৈ সি শিকাই থাকে। গতিকে তেনেস্থলত বহুত দুখীয়া ল'ৰা ছোৱালী আছে যি নেকি কয় ছাৰ মই গেৰেজত কাম কৰোঁ, মই হোমগাৰ্ড কৰোঁ, মানে কোনোবাই কোম্পানীত কৰে। সেই ল'ৰা ছোৱালীবিলাকে বহুত ছাৰ ৰাতি ক্লাছ ল'ব লাগে, আমি ক্লাছ কৰিব সময় নাপাওঁ। তেনেকুৱা স্থলত সি মানে ৰাতি কৰে, ওৰে ৰাতিও সি তাৰমানে হেৰি কৰে। তাৰপিছত এতিয়া ল'ৰাবিলাকে তাক কৈছে আৰু যে টকাৰ লেনদেন হৈছে ছাৰ, আমি চাকৰি নাপাওঁ, আমি ক'ৰ পৰা টকা দিম, আমি দুখীয়া মানুহ। সেইবিলাক কথাই তাক তাৰমানে মেছেজ কৰিছে কোনোবাই, মানে আমিতো সেইবিলাক গম নাপাওঁ তেনেকৈ। সেইবিলাক কথাৰ কাৰণে সি কিবা FIR দিয়া বুলি শুনিছোঁ। সেইটো কথাৰ কাৰণে ৰাখি থ'লে আমি ভাবিছোঁ, কৈছে 1 ঘণ্টা পিছত যাব দিম কৈ এতিয়া লাষ্টত এৰেষ্ট কৰা বুলিও শুনিলোঁ। এতিয়া নাজানো আৰু কি কৰে। হয়, ভিক্টৰ দাসে যি অভিযোগ আনিছিল সেই অভিযোগৰ কিবা প্ৰমাণ থকা বুলি আপোনালোকে গম পায় নেকি? প্ৰমাণ নোহোৱাকৈ সেই কাম নকৰে, সেইটো জানো। কিবা নিশ্চয় তাত প্ৰমাণ আছে। অতি সাহসী আছিল ভিক্টৰ দাস আৰু অন্যৰ বিৰুদ্ধে সদায় মাত মাতিছে। আপুনি ইতিমধ্যে এইটো কথা কৈছে, কিন্তু কি ধৰণে পূৰ্বৰ পৰা তেওঁ এনেকুৱা কথাত জড়িত আছে? মানে সৰুৰ পৰা তাৰ অলপ মানে হেৰিবিলাক বেলেগ। সি দুখীয়া মানে হেৰি সহ্য কৰিব নোৱাৰে। আগতে সি স্কুলত গ'লেও তাৰ ৰিক্সাত অহা পইচাকেইটা সি দান কৰি থৈ আহে।